এই অৱশ্যে আপুনি গাখীৰক বিহু বুলি কৈ দিলে যে নিজৰ পইচা খাম আপোনাৰ পৰা পইচা নালাগিছে যাৰ পইচাৰে নেখাও কিন্তু এতিয়া গাখীৰ খোৱা মানে বিহ খোৱা হয় জানো নে নাই বিহ অ কোনে কৈছে মোক এজনে কোৱা শুনিছিলো কোনে কৈছে এতিয়া তোক জানো ক'লে তই বুজি পাবি বুজালে বুজি পাম কওকচোন মানুহে আগতে কি ভাবিছিলে গাখীৰত প্ৰটিন থাকে কেলচিয়াম থাকে হয়নে কিন্তু আজিকালি গাখীৰত কি থাকে জানো কি থাকে আজিকালি গাখীৰ ইউৰিয়া আৰু ডিটাৰজেন্ট মিক্স কৰি গাখীৰ বনায় ইৱা খেতি পথাৰত সাৰ যে দিয়ে হা অ আৰু ডিটাৰজেন্টটো বুজিছ নে নাই কি নাপাইছো ডিটাৰজেন্ট মানে কাপোৰ যে ধুৱে পাউডাৰটো সঁচা অ এটা ৰিচাৰ্চে কয় 71% ইউৰিয়া আৰু 64% নিউট্ৰিলাইজাৰৰ দৰে ছডিয়াম বায়'কাৰ্বনেট থাকে সঁচা অ এই কি আছে মোৰতো ঘূৰাই গৈছে একে যা ইমান দিনে আমি বহুত বিষ খালো কিন্তু এতিয়াৰ পৰা তই সাৱধান হবি কিবাটো বাদ দি দিয়ক কিয় কিয় মানে গাখীৰটোতো ভাল বস্তু এতিয়া কিছুমান বদমাইছ মানুহে গাখীৰত মানে কিবা বেয়া বস্তু মিলাই আছে কি বেয়া বস্তু মানে ইউৰিয়া হাতো যে আগতে কিবা এটা মিলাইছে অৱশ্যে দেই এই ডিটাৰজেন্ট নেকি কাপোৰ ধুৱে সেইটো মিলাইছে আপুনি জানে নহয় এই কথাখিনিকে তোক মই বাহিৰত বুজাই অনা নাছিলো জানো আপুনি বুজাইছিল নেকি সেইখিনি কথাকে ঘূৰাই পকাই মোকে বুজাইছ এইটো এক চৰ দিম নহয় পঢ়া শুনা নকৰি খুব ভাল কৰিলি কিয় সেই বাহিৰত বুজোৱা কথাখিনিকে যে এইখিনিলৈকে মনত ৰাখিব নোৱাৰিলি শুন গাখীৰৰ দৰে এতিয়া শাক পাচলি এইবিলাক খাওঁতেও সাৱধান হ'ব লাগে কিয় প্ৰথমে আগৰ কথাখিনি হজম কৰি ল এইখিনি পিছত কম